বিজয় উৎসৱ ক'ব পাৰে। আজি কালি টিকেট লৈ আহিছে, টিকেট লৈ নিতে মানুহবিলাকে এতিয়া আন্দোলন কৰিছে। আপোনালোকে গম পাইছে, মানুহবিলাক নিজে নিজে ওলাই আহিছে, সকলো জাতি জনগোষ্ঠী ওলাইছে। ইয়াত যিমানখিনি ভোটাৰ্ছ আছে কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে যে এবাৰ এই অমৰ সিং টিছৰ কাৰণে 80% তেখেতক ভোট দিয়াটো সিদ্ধান্ত লৈ আহিছে। কাৰণ কাৰ্বি আংলঙত সকলো ক্ষেত্ৰ যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰ একক বা শান্তিৰ ক্ষেত্ৰ একক বা সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত নোহোৱা একক, সেইটো আপোনালোকে গম পাইছে ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হৈছে। গতিকে এবাৰ সিদ্ধান্ত লৈছে যে তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বনোৱা স্বাৰ্থত অমৰ সিং টিছৰ কাৰণে যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাওৰ ৰাইজে সিদ্ধান্ত লৈছে যে 80% ভোট দিবৰ কাৰণে ৰাইজে ওলাই আহিছে। স্যার আপোনালোকৰ মেনিফেষ্টোৰ 1 নম্বৰ আমাৰ ৰাজনীতিৰ সমস্যা আছে। এই সমস্যাটো আছে অট'নমাছ ষ্টেট। অট'নমাছ ষ্টেট হ'ল ষ্টেট বিনিলে ষ্টেট। আমি অসমত থাকি অসমৰ বিভাজন নকৰোঁ, অসমৰ বৰহম কৰাৰ স্বাৰ্থত যে অট'নমাছ ষ্টেট মানে যে অসমৰ বৰহম কৰা। গতিকে সেইটো থাকিব ৰাজনীতিৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত। ইণ্টাৰ ষ্টেট বৰ্ডাৰ সমস্যা আছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ সমস্যা আছে, আৰু কাৰ্বি আংলঙত যিমান ডেভেলপমেণ্টৰ ইছ্যু সেই ইছ্যু পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মেনিফেষ্টো হ'ব। তাৰ আগত কেনেকুৱা কোনো স্কিম নাছিলে, আঁচনি নাছিলে। মানুহৰ বেমাৰ হয়, গলৰ হাড় বিক্ৰী কৰিব লগা হয়, খনৰ চেণ্ডাল বিক্ৰী কৰি বন্ধকীত মাটি বন্ধকীত দিব লগা হয়, লাইফ ষ্টক বিক্ৰী কৰিব লগা হয়, যি পশুধন তেওঁলোকে অসমত আহি ভোট বিচাৰিছিলে, কৈছিলে যে মেৰা ভাই হবে হাত চালি নাই। আজি হাত চালি নাইছে নাই। আজি ঘৰত বহি আমি গেছ বুক কৰিব পাৰোঁ, ঘৰত বহি আমি এপ্লিকেশ্যন দিব পাৰোঁ। আমাৰ ৰিজাল্ট ঘৰত বহি থাকোঁতে 32,000 যুৱক যুৱতীক চাকৰি দিব লোকসভা নিৰ্বাচনৰ পিছত। আজি এই চাকৰিৰ কাৰণে কোনে কোনো অফিচত যায় লাইন পাতিব নালাগে। এতিয়া পাৱাৰ হাংগাৰ কাৰণে এতিয়া তেওঁৰ সিকিউৰিটি আছে, NSG নিচিনা নেশ্যনেল সিকিউৰিটি গাৰ্ড নিচিনা আছে, পুৰা চশমা কালা চশমা মানে কোট পিন্ধি না। এতিয়া বেয়া লাগিছে। আৰু এটা কথা, যিদিনাখন তেওঁলোকে মেগা ৰেলী হৈছে তাত বেয়া কথাৰ কাৰণে পাব্লিক যোৱাবিলাকে নমস্কাৰ দিব বিচাৰিছে, কিন্তু এই NSG দুজনবিলাকে আঁতৰাই দিছে, মানে হাত মিলাব দিয়া নাই। এতিয়াৰ পৰা যদি ইমান অহংকাৰ, তেনেহ'লে এনে মানুহ যদি পাৱাৰত আহিলে কি হ'ব? কাৰ্বি আংলংটো উল্টাই কৰি দিব। এইটো ৰাছিয়ালা মিলাইলো কাৰ্বিরা তো মাহু নালে কাটো বাইলকে 6 মান আফিকে কাউন্সিল রি ইলেকশন নপপু 6 মান জানি নগে 2 বছর পার হল নেকি মোর মতে কোড হইছে রি ইলেকশন কাটো বাইলক এই বলে আমার কাউন্সিল আমার সংবিধানত কাউন্সিল 60 দল সংবিধানত কি চ্যাপ্টার 2 নাকি সাব প্যারাগ্রাফ 2 সাব প্যারাগ্রাফ 7 এই কথা কই তে মানুহ পুরাব বিচাৰিছে মানুহটো নানে যাতে ক্লেম দেখে যাতে বানুনে বা সুরিকে বামুনি পেন ডিস্ট্রিক্ট থম দিতং লক সে এমপি হা এল পুয়ানি কামাথা ani Ceparong kulo tekan Ceparong cona lasi ilitung kelang nai bang lahelo itu ma সরকার পিপিলো কেটলে আমার সরকারে কি করিছে সরকারের সকল দিক আমি চাব লাগে এইবাৰ আমি 400তকৈ অধিক আসন লম মিত্ৰ গোষ্ঠী আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 14খন আসন আকে হাই হৰেন সিং বে প্ৰেজেন্ট এলি তুলং মেনে চেতংদুন এমএলএ বিলা সিং ইংলিং ডট সিং নমহাং লপেনকে এলিতুং তেগো কেসান হো লপেনকে নীলিতুং ক্লেম লপেন দামলাপেট EMMSC Board Chairman Lapen ke Elitunglong Dak Karbi Anglong Lapen West Karbi Anglong Labangso Bharatiya Janata Party President Roren Kiling Pen Rodip Rongham Lapen ke Elitunglong Kato ka beta Chinilo MLA former MLA ex-MLA Krengdu Ningti Lapen ke Somordit Haplongbar Alangta Dima Hausau Aprang
CM lo latung bahini sitame Kongres parti BNCOC BJP along dan elitum long nang jon long Modi ji apang ke pantang dia apa lasi Kongres ke konati ke dojila lasi joining leke nomination da pinunde da joglo nile ke puja bang kewen da pa iprat ko lagenge ini pun kata ko eta chini lo non nilithan Bharatiya Janata Party Karbi Anglong Dima Hasao Labangso ST Kongsensi Labangso akan debate Laban elitung kado kaweta chinilo Ladak 8,90,000 award do elitung La jilang ke thompang rumpet pen Lasi la jilang ke thompang rumpet pen elitung non Narendra Modi than ke pantang ponji Narendra Modi than jakon ke pi ponji ke pantang ponji labang solong आपकी बार 400 पार आपकी बार 400 पार फिर एक बार मोदी सरकार लासी इले तुम दा सेंट्रल गवर्नमेंट अलम सीता में बीजेपी सिवांगमेट को लापेन एमपी के हाइटा 400 पार लासी इले तुम कार्बी आंगलोंग दिमा हासाव लापेन के West Karbi Anglong पे सीता में इतुम का वोट के पालों नंगिया बागे 500 पार वोट इले तुम पालों नंगको 5 लाख पार इले तुम वोट पालों नंगको लासी इले तुम क्लेम मुझे माउने पे चिंता वोट कमिटी डिस्ट्रिक्ट कमिटी मंडल कमिटी का तक का वे दोन सिला मोर्चा आन सिलता में इले तुम चपाटुक पे आपकी बार 400 पार वोट इले तुम से आपकी बार 5 लाख पार वोट इले तुम लोग को लापे इले तुम Karbi Anglong lapen Dima Hasao jase metpet akisung ake boy topik lapen ile tum kari nai bage 244A implementation of 244A la 244A bage CM sar tuni rab log ajak kompen tim Karbi Anglong ajak kompen nili 244A bage ladikan phong bo ke pachun de bhan nili kai ke mata parliament long ningje dun berko laben ke ili tumlom non ahomoy sa dopik song troka tu sema loje toglo ajamo ladak bangke 125 constitutional amendment bill labangke ili tum home affair a minister Rajnath Singh labangso bill bangke Rajya Sabha long introduce labangso kam sitame la 125 amendment article 2442 labene article 275(1) labangso sitame nili parliament long nili MP mandate lo tane parliament lo labangso akam makemang labangso bill sitame pacun pon pusi rada tubhan pacini lo laben ke ini tum chini lo central government pen ele tumbhan development assign and pipik lo lasi also se development assign ke palong dia bhan also se development assign ke palong dia bhan ele tum ong dung award pen se palong dun pen non da central government central scheme nang pipik lo towar pen cenglok kijunalang pen cenglok kadok gawe lasi Narendra Modi bhan ele tum japong bantang nampo lapen Indian moge ele tum highest percentage ele tum se palong nampo highest percentage se palong nampo lasi ভাই বন্ধুসকল আমার কার্বি আংলং বিভিন্ন সমস্যা আছে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ ইমপ্লিমেন্টেশন অফ 244A আৰু আমাৰ 125
এমেণ্ডমেণ্ট বিল, সেই এমেণ্ডমেণ্ট বিল মই MP হোৱাৰ লগে লগে মই পাৰ্লিয়ামেণ্টত সদায় দাঙি ধৰিম আৰু এই চলুচনভাৱে মই কাম কৰি যাম। আৰু আমি যথেষ্ট চেণ্ট্ৰেল স্কিম আমি পাইছোঁ আৰু বেছি পাবৰ বাবে আমি কাৰ্বি আংলং ডিমা হাছাও ফালৰ পৰা নৰেন্দ্ৰ মোদীক আমি শক্তিশালী কৰিব লাগিব আৰু ইণ্ডিয়াৰ ভিতৰতে হায়েষ্ট পাৰ্চেণ্টেজ আমি লৈ আনিব লাগিব। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। কাৰ্ডম নমস্কাৰ, জুঠাই খুলুমদাই। Turo Parlo itu negatif kenai lah, benci mengenai भारतीय जनता पार्टी candidate akan Amar Singh Tisu alam ipamta Turo Parlo Sinon Puthor itu ambong lo itu ibu Vidhan Sabha Labanso Amosti MLA akan Vidhan Singh yang Samu Phansitame pinigara thenglo lampi dai bangsi tuningrigo